জয় জয়তে সকলো অসমবাসী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু 1996 17 জানুৱাৰীত চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থা গঠন হৈছিল আৰু ইতিমধ্যে আহি চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই 25টা বছৰ অতিক্ৰম কৰিছেহি আৰু এই উদ্দেশ্য আগত ৰাখি আমি জানুৱাৰী 16-17 তাৰিখে আমি দুদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ আমি দুদিনীয়া কাৰ্যসূচীৰে আগবাঢ়িছোঁ আৰু উক্ত অনুষ্ঠানত আমি সকলো ৰাইজকে আমি এই অনুষ্ঠানৰ নিমন্ত্ৰণ জনাইছোঁ আৰু যেহেতু বৰ্তমান কোভিডৰ যি ভয়াৱহতা বৃদ্ধি পাইছে আৰু আমি তাৰ ওপৰত লক্ষ্য ৰাখি আমি কোভিড বিধি মানি চলি সম্পূৰ্ণ এটা ধুনীয়াকৈ আমি কাৰ্যসূচী পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ জন্মগ্ৰহণ কৰিছিল 1996ত আৰু সভাপতিৰ দায়িত্ব লাভ কৰিছিল এই সময়ত অৰূপ বসুমতাৰী ডাঙৰীয়া আৰু সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিল বিনোদ বসুমতাৰী ডাঙৰীয়া বৰ্তমান বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তেওঁলোকৰ নেতৃত্বতে চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থা গঢ় লৈ উঠিছিল আৰু আহি বৰ্তমান ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছেই আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ মুকলি সভাৰ কাৰ্যসূচীত আমাৰ অনুষ্ঠানত উপস্থিত থাকিব বিটিআৰ চিফ সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া লগতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ চিফ মীনেশ্বৰ বসুমতাৰী ডাঙৰীয়াকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া আমাৰ মুকলি সভাৰ অনুষ্ঠানত উপস্থিত থাকিব আমি সকলোকে এই অনুষ্ঠানত নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহক আৰু কোভিড বিধি মানি আমাৰ অনুষ্ঠানটো উপভোগ কৰক ইয়াকে কৈ পুনৰবাৰ সকলোকে অসমবাসী ৰাইজক নতুন আহি থকা যি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ।